নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন, আজি আমাৰ বেটাৰ জন্মদিন। তো তেনেহ'লে বলক আমি আজি বেটাক এটা ছাৰপ্ৰাইজ দিবলৈ ওলাইছোঁ। এতিয়া 6:30 পাইছে ৰাতিপুৱা। আমি আমাৰ বেটা অকণমান ডেক'ৰেশ্যন কৰি লৈ জেগাডোখৰ দেখিছে, তাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ অকণমান। আৰু তাৰ এক্সাম চলি আছে, এক্সাম চলি থকাৰ কাৰণে এটা বিশেষ এটা আয়োজন কৰিব নোৱাৰিম আজি। আমি হাজবেণ্ড ৱাইফ দুয়োটাই আমি থিৰাং কৰিছোঁ যে আজি আমাৰ ল'ৰাটোক এটা ছাৰপ্ৰাইজ দিম আৰু কিবা কিবি সৰু সুৰা গিফ্ট দিম বুলি ভাবিছোঁ। তেনেহ'লে বলক এই জেগাডোখৰ অকণমান আমি কৰি লওঁ, ঠিক ঠাক কৰি লওঁ। দেখিছে চাৰিওফালে অকণমান সময় নহ'ল কালি ৰাতি, যিহেতু এতিয়া শুই আছে। এয়া চাওক, মোৰ দেহাটো শুই আছে, দুইটা শুই আছে, টোপনি ব্যস্ত। যিহেতু এতিয়া কৰিব পাৰিম অকণমান ডেক'ৰেশ্যন। হৈ আছে, তেনেহ'লে বলক আমি বেছি দেৰি নকৰোঁ, খৰধৰকৈ অকণমান সি মনটো তাৰ ভাল লগাকৈ জেগাডোখৰ অকণমান ডেক'ৰেশ্যন কৰি দিওঁ। এই পটা আমি বেলুনকেইটা ফুলাই দিওঁ আৰু সেইখিনি বস্তুখিনি এইফালে লগাই দিওঁ, লগাই মেলি অকণমান সৰু সুৰাকৈ ডেক'ৰেশ্যন কৰি দিওঁ। ঠিক আছে, বলক আৰম্ভ কৰোঁ। পকি হাৱা শেষ হৈ গৈছে, মুখৰ হাৱা শেষ হৈছে। এতিয়া ফুলাই দিলোঁ, এতিয়া সেইকেইটা লগোৱা ফটাফট লগাই লওঁ আমি। এতিয়া অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। এতিয়া খৰধৰ হৈছে, স্কুললৈ যাব লাগে, ওলাব লাগে। পটাপট বেলুন দুটামান ফুলাই দিওঁ, বৰ্তমান হৈ যাব। এইকেইটা ইমানখিনিয়ে পাৰিলোঁ বৰ্তমান। এয়া সোনকালে দেৰি হৈছে, 7:30 বাজিলে, 7:30। সোনকালে ল'ৰাটো উঠাই দিব লাগে আৰু সোনকালে এয়া আমাৰ গুলু বেটা হেপী বাৰ্থডে আমি এতিয়া উইচ কৰিম। সোনকালে স্কুললৈ দেৰি হৈছে, এক্সাম আছে। ধুনীয়াকৈ আমাৰ গুলুকেইটা শুই আছে, টোপু কৰি আছে। এয়া আমাৰ বাৰ্থডে বয় শুই আছে। চাৰিওফালে বেলুন কৰি দিছোঁ। বেলুন কৰি এতিয়া আমি হেপী বাৰ্থডে উইচ কৰিম। বেলুন হৈ আছে চবফালে। কি এইফালে হেপী বাৰ্থডে লিখা আছে, ভালকে কোৱা।
আগলৈকে সকলো ভকতীয় পিতৃ মাতৃ সেৱা Happy birthday. জন্মদিন উপলক্ষে স্কুললৈ বুলি গিফ্ট মিঠাই আৰু মটন কেক পেকেটমান দিলোঁ আৰু ল'ৰাটোৱে স্কুললৈ ফুলপুলি এটা নিম বুলি কোৱাত ফুলপুলি এটাও স্কুললৈ বুলি দিলোঁ। আমি এতিয়া ল'ৰাটোক ছাৰপ্ৰাইজ দিওঁ বুলি চাইকেলখন কিনিবলৈ আহিলোঁ। চাওঁ কি পাওঁ, বাজেটৰ ভিতৰত পৰে নপৰে। এখন চাইকেল লৈ যাওঁ বুলি ভাবিছোঁ। বহুদিনৰ পৰা ল'ৰাটোৱে ডাঙৰ চাইকেল এখন লাগে বুলি কৈ আছিলে, সেয়ে চাইকেলখনকে গিফ্ট হিচাপে তাক দিম বুলি ভাবিলোঁ। তোমাৰ কাৰণে ধুনু ধুনুকে ছাৰপ্ৰাইজ এটা আছে। চকু মেলা, কাপোৰখন টানি দিয়া। হেপী বাৰ্থডে। মাৰ মোৰ ফালৰ পৰা আজি তোমালৈ এইটো ধুনু ধুনু গিফ্ট, ঠিক আছে? যিহেতু ল'ৰা দুটাৰ পৰীক্ষা চলি আছে, সেয়ে একো ডাঙৰকৈ এৰেঞ্জ নকৰি ঘৰতে ল'ৰা দুটাক কেকটো কাটিবলৈ দি মনটো অকণমান ভাল লগালোঁ। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ। God bless you, may God bless you. Happy birthday, happy birthday, happy birthday to you. Dadak koi dia. Writing koi dia. Tumi dadak koi dia. Dadak koi dia. Tumi pun mak koi dia. Dadak koi dia. Oi jabo. Bagus dia tu koi. Kan koi. খাই দি হৈ যাব, হৈ যাব। সদায় গছ পুলি ৰুব লাগে। গছ ৰুলে মানে আমি থাকিম, গছ থাকিলে আমি থাকিম। সদায় সেইটো কাৰণে গছ পুলি ৰুবা দেই। গছ পুলি ৰুবা, গছ কাটিব নালাগে। গছ পুলি ৰুবা দেই। আঁতৰি দেখিবলৈ দাদাই ৰুব, দাদা তুমি এতিয়া ৰুবা। ৰ'বা ফালি দিব দিয়া। এইফালে ধৰা, দুইটা ধৰা কৈছে ৰ'বা এতিয়া দিব লাগিব। কিনা পানী দিম, পানীটো গছ সদায়
মই ডাঙৰ হ'লে তুমিও ডাঙৰ হ'বা দেই মই ডাঙৰ হ'লে তুমিও ডাঙৰ হ'বা দেই কি দেই কাটি প্ৰটেকশ্যন ল'বলৈ হ'লে চোলা এনেদৰেই সিহঁত দুটাৰ হতুৱাই গছপুলি এটা ৰুই জন্মদিনটো পালন কৰিলে।